হ'ল পাঠটো তোমালোকে ভালদৰে পঢ়িছাই যে গ্ৰাহকৰ সজাগতা অধিকাৰ আৰু সুৰক্ষা এই পাঠটোৰ পৰা আন দুটা হোম এছাইনমেণ্ট দিয়া হৈছে। 3 নম্বৰ হোম এছাইনমেণ্টটো হৈছে বিক্ৰেতাসকলে গ্ৰাহকসকলক প্ৰতাৰণা কৰিবলৈ কি কৌশল অৱলম্বন কৰে চমুৱাই লিখা। এই প্ৰশ্নটোৰ উত্তৰ পাবলৈ হ'লে তোমালোকে 166 পৃষ্ঠাৰ গ্ৰাহকসকলে কিদৰে প্ৰতাৰিত হয় এই দফাটো ভালকৈ পঢ়িবা। তাত দিয়া আছে 9টা পইণ্ট, মই তোমালোকক সুবিধাৰ কাৰণে চিনি দিছোঁ। এক, বস্তুৰ ওজন সঠিকভাৱে নকৰা, ভেজাল বস্তু বিক্ৰী কৰা, বস্তু বা সেৱা উপযুক্ত মান বিশিষ্ট নোহোৱা, ক্ৰয় কৰা বস্তু বা সেৱাৰ ৰচিদ নিদিয়া বা অশুদ্ধকৈ দিয়া, সামগ্ৰী প্ৰস্তুতকৰণৰ প্ৰকৃত তাৰিখ মচি পেলোৱা বা নকল তাৰিখ লগোৱা, প্ৰকৃত মূল্যৰ ওপৰত নকল মূল্যৰ লেবেল লগোৱা, মানসূচক চিহ্নসমূহ নকল কৰা, দামী কোম্পানীৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ হুবহু নকল কৰা, ডাক সেৱা, টেলিফোন বা ইণ্টাৰনেট যোগে অৰ্ডাৰ কৰা বস্তু সময়মতে আদায় নিদিয়া ইত্যাদি। এই 9টা পইণ্ট আছে, তোমালোকে লিখিলে হ'ব। 4 নম্বৰ হোম এছাইনমেণ্টটো হৈছে MRP মানে কি চমুকৈ লিখা। MRP কাক বোলে লিখিবাই, তাৰ উপৰি ইয়াৰ অলপমান বিৱৰণ তোমালোকে লিখিবা। ইয়াৰ উত্তৰ পাবলৈ হ'লে 167 পৃষ্ঠাত আছে, জানি থওঁ আহা। MRP মানে হৈছে অসমীয়াত উচ্চতম খুচুৰা মূল্য বা সৰ্বোচ্চ খুচুৰা মূল্য, অৰ্থাৎ মেক্সিমাম ৰিটেইল প্ৰাইচ। সৰ্বোচ্চ খুচুৰা মূল্যৰ ওপৰত গ্ৰাহকে দৰদাম কৰিব পাৰে, কাৰণ সামগ্ৰী সৰবৰাহৰ বাবে প্ৰয়োজনীয় পৰিবহণ খৰচ MRPত নিহিত হৈ থাকে। উদাহৰণ হিচাপে, মুম্বাইত উৎপাদিত বস্তু এটাৰ ক্ষেত্ৰত মুম্বাইৰ গ্ৰাহকে MRPৰ ওপৰত দৰদাম কৰিব পাৰে। একেদৰে গুৱাহাটী বা শ্বিলঙৰ গ্ৰাহকেও সেই একেটা বস্তুৰ MRPৰ ওপৰত দৰদাম কৰিব পাৰে, কিয়নো বস্তুটো ততোধিক দূৰত্বৰ স্থান যেনে অৰুণাচল প্ৰদেশ বা মিজোৰামৰ বিভিন্ন অঞ্চললৈ সৰবৰাহ হয়। ঠিক একেদৰে অসমত উৎপাদিত বস্তুৰ ক্ষেত্ৰত অসমৰ গ্ৰাহকে MRPৰ ওপৰত দৰদাম কৰিবলৈ সুচল হয়। এই ধৰণে কথাখিনি তোমালোকে বহু লিখিলেই হ'ব।